रे गा मा पा धा नी सा सा नी धा पा मा गा रे सा वाह ए रामाजनी তোমাৰ ভাল দিন আহি গল ভাল দিন কে ভাল দিন দেউতা এ তুমি যে সাৰেগামাৰ পাৰ অডিশন দিছিলা এইয়া চোৱা তুমি ষ্টেট লেভেললৈ সিলেক্ট হৈছা কি দেউতা হসাকৈ মোৰ যে আজি বহুত ভাল লাগিছে মাজনী বঢ়িয়া আৰু এটা কথা এতিয়া অকল ভাল লাগিলেই নহব তুমি আগতকে এতিয়া আৰু বেছি প্ৰেক্টিছ কৰিব লাগিব আৰু এটা কথা ইয়াত লিখিছে যে এইবাৰ তুমি জুবিনদাৰ গান গাব লাগিব কিন্তু তুমি জুবিনদাৰ গান গাব পাৰিবা জানো কিয় নোৱাৰিম মই তুমি নাজানো বুলি ভাবিছা নেকি তেতিয়াহলে শুনা তেতিয়াহলে এতিয়া গাবহে লাগে আৰু ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱা বলে কিমান পৰ দাৰে দাৰে এন্ধাৰে সিপালে কি বিহু লাগিছে বাপেক জীয়েকৰ মা মই সাৰেগামা অডিশন দিছিলো যে ষ্টেট লেভেললৈ সিলেকশন হৈছো ভাল কথা পিছে তুমি এতিয়া স্কুল যাব লাগিব নহয় আহা ৰেডি হ'বা হা ঠিক আছে মা যোৱা কথা এটা কওঁ আপুনি বাৰু ছোৱালীজনীলৈ বেছিয়ে চিন্তা কৰা নাই নে না একেবাৰে নাই কৰা কাৰণ মইতো জানোৱেই যে মোৰ ছোৱালীজনী এদিন ডাঙৰ সিংগাৰ হ'ব ছোৱালীজনীক গায়ক বনাব পাৰে কিন্তু মই যে মেকআপৰ বস্তুকেইটা অতদিনে আনিব দি আছো আপুনি যে আনি দিয়া নাই তাত হলে কাণসাৰ নাই আপোনাৰ আছে কাণসাৰ দুইটাই আছে কিন্তু এইটো মাহত নহ'ব বুজিছা নেক্সট মাহত ভাবিম যদিহে পইচা কেইটামান সৰহকৈ পাওঁ পিছে এতিয়া তুমি ৰোৱা তোমাৰ দৰে ষ্টাইল কৰি যদি মই ঘৰত থাকিবলগীয়া হয় তেনেহ'লে ঘৰৰ প্ৰাণীকেইটাই পেটত টেকেলি বান্ধিব লাগিব মই আহিছো দেই মাজনী বেয়া নাপাবা দেখিছা কেনেকে ইনচাল্ট কৰি গুচি গ'ল যি কৰে কৰক মই মোৰ কাম কৰিমেই অথনিয়ে কল কৰিলি এতিয়া এন্টি মাৰিব আহিছ আৰে মই আকৌ তোৰ দৰে আহো বুলিলে আহিব নোৱাৰো নহয় বহুত কাম থাকে মোৰ আৰে বিজি মানুহ না হয়নে মই মানে বেকাৰ ন যেতিয়াই ফোন কৰিবি 2 ঘণ্টা আগতে যে মই ৰখি থাকো চল পাইছ আজিৰ পৰা মাতিবিচোন দেখাই দি ময়ো আৰে কথাটো তই বুজি পোৱা নাই আসল কথাটো কি হ'ল জানো তই চা তই যে কল কৰিছিলি তেতিয়াই মই আহিবলৈ ওলাইছিলো কিন্তু আহি দেখো বাইকত তেল নাই কি কৰিম ক আকৌ দাদাৰ পৰা পইচা ল'বলৈ ৰখি থাকিব লগা হৈছে সামন মই তোক আগতেও কৈছো নিজাকৈ কিবা এটা কৰ কিন্তু কাণখাই নাই কিমান আৰু ককাৰে তলতে চলিবি ককাৰে ভাল বুলিহে তোক চলাই আছে বেলেগ হোৱা হলে আৰে তই অলপ বেছিয়ে চিন্তা কৰ সময়ত সকলো ঠিক হ'ব নহয় সেই সময় হলে হয়তো তই মোক বিচাৰি কান্দি থাকিব লাগিব আৰু শুন ঘৰত বিয়াৰ কথা ওলাইছে তাৰ আগতে কিবা এটা কৰ হ'ব দে তই চিন্তা নকৰিবি মই কিবা এটা কৰিম নহয় এতিয়া বল তোক মই ঘৰত থৈ আহো বল তই কথাবোৰ বেছিয়ে সহজ কৰি লোৱা নাইতো তই বা কোনটো কথা কলি নজনাৰ ভাও ধৰিব নালাগে মই বা কি এনেকুৱা নজনা ভাও জুৰিলো মই মোৰ ভতিজা আৰু তোৰ জীয়েৰৰ কথাটো কৈ আছো কিবা বুজি পাইছনে হা তাইৰ আকৌ কি হ'ল কোনে কি কৰিলে তাইৰ বেমাৰ হৈছে নেকি নে একদম বেয়া কৰিলে ধেৰ তোক কোনোবাই কথা কয় নেকি কি বলকি আছ অথনিৰে পৰা আৰে মইতো ঠিকেই কৈ আছো তইহে কিবা আবুল তাবুল বকি আছ কি ঠিকে কৈছ হা মই তোৰ জীয়েৰৰ প্ৰেম লীলাৰ কথা ক'ব খুজিছো
আৰু তই মোক প্ৰশ্নৰ উপৰি প্ৰশ্ন সুধি আছ? এইটো কথা। এইটো কথাকে তই যদি অকাই পকাই নকৈ আহি ডাইৰেক্টলি কলিহেঁতেন। মহামূৰ্খ কৰবাৰ। এতিয়া মইহে মূৰ্খ হলো। জীয়েৰে যিদিনা নাক কাণ কাটিব সেইদিনা মোক কিন্তু নকবি। চা তই কথাবোৰ বেছিয়ে ৰিয়েক্ট কৰিছ নেকি? মইহে ৰিয়েক্ট কৰিলোঁ। তই যে মোক এৰি বাৰে বাৰে বেলেগৰ লগত থাক, সেইটো কি? মই তোক মনৰ পৰা এৰি নাযাওঁ নহয়। তোক জ্বলাবলৈহে এইখিনি কৰোঁ। মোক জ্বলাবলৈ ন? পাগল, তোক জ্বলাবলৈ আকৌ। আচ্ছা, মোক জ্বলাবলৈ তই বিপিনৰ পুতেকৰ লগত পলাই যাবলৈ লৈছিল ন? নহয় সেইটো এক্সিডেণ্টলি হৈ গ'ল। আৰু এবাৰ এক্সিডেণ্টলি মোক এৰি যা। নাযাওঁ এইবাৰ মোৰ ওচৰত এটা প্লেন আছে। শুন, বুজিলি এতিয়া? বুজিলোঁ। কামত লাগিবহে লাগে। মাজনী, তইতো প্ৰগ্ৰেমলৈ যাবিয়ে, প্ৰেক্টিচটো কৰি আছ। এটা কাম কৰ, তই মোৰ কাৰণে এটা ধুনীয়া বিহুগীত গা। মই ৰিলচকে বনাই লওঁ, বুজিছ? গা মাজনী, অন্ততঃ মাৰে ৰিলচটো বনাবলৈকে গাই দে। গাই দে নহয়, আপুনি মোবাইলটো ধৰি দিয়ক। দিম কেলে নিদিম, কিন্তু এটা কথা দেই, এতিয়া নোৱাৰিম মানে মোৰ বৰ জোৰকে 2 নম্বৰটো লাগি আছে। কিনো 2 নম্বৰটো কৰি থাকে? ধৰক মোবাইলটো লওক। দিয়া মাজনী, তই বিহু গা, মাৰে শ্বৰ্ট ড্ৰেছটো পিন্ধি বিহু নাচক, আৰু মই মোবাইলটো ধৰি ৰিলচটো বনাই দিওঁ। আপুনি কি বুজিব, আউটডেটেড মানুহ। মাজনী তই গা, আপুনি ষ্টাৰ্ট কৰক। পিছে অকণমান সোনকাল কৰিবা দেই। ঐ জানো আকাশখন ধুনীয়া, ঐ জানো তৰাৰে জিলিকা, ঐ জানো মনৰে সৰগত, ঐ জানো তুমি মোৰ মেনকা, ঐ জান দূৰণিতে, ঐ জান তুমি থাকা, ঐ জান সপোনত হয়, ঐ জান আমাৰ দেখা, ঐ জান। 1 মিনিট, আৰু নোৱাৰো দেই, মই যাওঁ, মই নোৱাৰিছোঁ। এই মানুহটোৰ পৰা যে একদম উপায় নাই দেই। মাজনী তুমি পাছত গাবা দেই, এতিয়া কিবা এটা খাই ল'বা ব'লা। মাজনী, দেউতা? তই কিহবাত ব্যস্ত নেকি? নাই দেউতা। তোৰ সৈতে মোৰ কথা এটা আছে। কোৱা। চা মাজনী, এতিয়া তই ডাঙৰ হৈছ, সময়ে তোক এতিয়া বহুত কথাই শিকাইছে, কিন্তু তই যাতে মোৰ সন্মানত আঘাত সনা কোনো কামেই নকৰ। নাই দেউতা, তুমি মোৰ ওপৰত বিশ্বাস ৰাখা। তোমাৰ সন্মানত আঘাত পোৱাকৈ মই কোনোদিনে একো কামেই নকৰোঁ। মাজনী, তইতো জানই, মা যোৱাৰ পাছত তোক আজিলৈকে কোনো দিনে কেতিয়াও মাৰৰ মৰমৰ অভাৱ অনুভৱ কৰিব দিয়া নাই। দেউতা, চাওঁ মোৰ ফালে চোৱাচোন, মই সদায় তোমাৰ লগত আছোঁ। মই তোমাৰ কথা চিন্তা কৰোঁতো। তুমি বেয়া পোৱা কাম মই কোনোদিনে নকৰোঁ। আৰু তুমি এনেকৈ টেনশ্যন লৈ থাকিলে আকৌ যে প্ৰেছাৰে পাব সেইটো খাটাং। চা, তোৰ বাবে আজি মই খুৰাৰ লগত কাজিয়া কৰিছোঁ। তই কেতিয়াও এনেকুৱা কাম নকৰিবি যাতে মই মোৰ তল কৰিবলগীয়া নহয়। এতিয়া তই শুই থাক, বহু ৰাতি হ'ল। ৰশ্মি বৌ আছানে? কৃষ্ণা, আহা বহা। কিবা ব্যস্ত আছা নেকি? নাই, কি কৰিবা আৰু, কালিয়ে ভিডিঅ' এটা বনালো, তাৰে এডিটিং কৰি আছো। প্ৰণামী ঘৰত নাই নেকি? আজি তাই মা দেউতাও শুনা নাই নে ঘৰত কোনো নাই? তাই নাই তাই প্ৰগ্ৰেম এটা আছে, তাকে খুৰাই লৈ গৈছে, আৰু মনো কোনোবা ফালে ওলাই গৈছে। হয় নেকি? বঢ়িয়া, চাবা তাই ফাৰ্ষ্ট প্ৰাইজ পাব।
তাই যে একে তোমাৰ দৰে ছেম। সেইটোতো তুমি ঠিকেই কৈছা। পিছে বৌ তুমি মন্দা কথাটো গম পাইছানে? সি যে জীৱন বৰ্তা ছোৱালীৰ লগত লিলিমাই কৰি আছে। ইমান অমায়িক ছোৱালীজনী সি পাইছে, মোৰ ভাবি ভালেই লাগিছে বাৰু। কিন্তু বাপেকটোৱে তালে দিয়ে নে নিদিয়ে বা? কি হয় নেকি? অঁ, কথাটো মই ঘুনুক ঘানাককৈ শুনা নাই দেখোন। কিন্তু আমাৰ মনটো একো বেয়া ল'ৰা নহয়, কিয় নিদিব? বেয়া নহয় বুলি তুমি আৰু মইহে জানো। কিন্তু জীৱন বৰ্তাৰ ৰুলত সেইবিলাক নহ'বও পাৰে। তেওঁ হেনো কালচাৰ লাইনত থকা মানুহৰ ঘৰত তেওঁ ছোৱালী হেনো বিয়াই নিদিয়ে। কি এনেকৈ কৈছে? অঁ, ঠিকেই কৰিলা, একো নোহোৱাৰ আগতে যে মই কথাখিনি গম পালো। ঘিউ ঠিক ঠাইতে পৰিছে। অ' বৌ, মই আহিছোঁ দিয়া। মোৰ মানে কাম এটা আছে যে, তুমি থাকিবা। ঠিক আছে, যোৱা। খুৰা কোনোবা ফালে যায় নেকি? আমিনো কি, এই ইলেকশ্যন পাইছেহি নহয়, জিলা পৰিষদৰ মিটিং এখন আছে, তালৈকে যাওঁ। বঢ়িয়া। এইকেইদিন তেনেহ'লে আপোনাক লগ নাপাওঁ আৰু। কিয়, তোৰ কিবা কাম আছিল নেকি? কাম মানে বিহু পাবহি হ'ল নহয়। আজি যুৱ সংঘৰ মিটিংখন আছিল, মন চহৰৰ ফালে গ'ল। মই আপোনাক নিমন্ত্ৰণ দিবলৈ আহিলোঁ। চা, মই এইবোৰত লাগিব নোৱাৰোঁ দেই। আৰু মনকো কৈ দিবি যাতে প্ৰিয়ংকাৰ পৰা দূৰত থাকে। তহঁতৰ ছাল মই সকলো জানো। এই বুঢ়াটোৱে কি কৈ থৈ গ'ল? আপোনাক এটা মই কথা কওঁ। কি? আপোনাৰ ভায়েকে যে আপোনাৰ ইনকামত খাই থাকে, সি নিজাকে কিবা এটা কৰিব নোৱাৰে নেকি? সি সৰু ল'ৰা অ', বাহিৰেহে বাঢ়িছে, আহটো কোমল। সৰু ল'ৰা, পুৰত হোৱা নাই, পিছে ইনকামৰ কথা ভাবিবলৈ আহটো কিমান ডাঙৰ হ'ব লাগিব? ছোৱালীৰ লগত লিলিমাই কৰিব পাৰে, ইনকাম কৰিব নোৱাৰে। তুমি কথাবিলাক ওলোটাকে নাভাবিবাচোন। আৰু এটা কথা মন কৰিছোঁ, তাৰ চৰিত্ৰটো ইমান এটা ভাল নহয়। সি মোক বৰ বেয়া চকুৱে চায়। ভাল চকুৰে চাবলৈ তুমিও আকৌ ড্ৰেছ পোছাকবিলাক অকণমান ভাল কৰিব লাগিব নহয় মইনা কলিজা। দাদা আহিছে মৰমৰ ভায়েক ডিঙি গুৰিলৈকে এসোপামান গিলি। এতিয়া দুইটাই লেকচাৰ মাৰক, মই যাওঁ। অ' দাদা, তোৰ লগত আজি মোৰ অলপ কথা আছে। আজি নাপাতো নেকি, কাইলৈ পতাই ভাল হ'ব। আজিয়ে পাতিব লাগিব, ইম্পৰ্টেণ্ট। কথাটো হ'ল, মই জীৱন বুঢ়াটো জীয়েকক ভাল পাওঁ আৰু মই তাইক বিয়া পাতিব বিচাৰোঁ। তোৰ কিবা আপত্তি আছে? নাই, আপত্তি একেবাৰেই নাই। আমাৰ কইনা ধুনীয়াই হ'ব, কিন্তু অকণমান কিবা এটা কৰা কথাও ভবাটো ভাল। তই চিন্তা নকৰিবি দাদা, কাইলৈৰ পৰা মই বিজনেছ ষ্টাৰ্ট কৰি দিম। তই নিশ্চিন্ত থাক। গুড নাইট। বাহ, বৰ সুন্দৰ ব্ৰেণ্ডৰ মাল খাইছে দেই। তাৰ গোন্ধ পাই মোৰে নিচা হৈ গৈছে দেই। এই চাও এফালে, ডাও ডাওকে কোনফালে ওলালি? মই মানে আপোনাক দেখাই নাছিলোঁ। হয়নে? সেইদিনাখন নিচাৰ জালতে ককায়েৰ পাতিলি, এতিয়া দেখোন খবৰেই নাই। নহয় মানে মই যদি গম পালোঁ হয় এইডালৰ ভায়েকৰ লগত মোৰ ভতিজাজনীৰ প্ৰেম হ'ব, ইয়াক ককায়েক পতাটোতো বাদেই, কি কৰিলোঁ হয় একো ঠিকেই নাই। এই নাপায় নাপায় নাপায়, নিজৰ গালত নিজে চৰিয়ালে মানুহৰ দাঁত কেইটা লৰি যায়। কিয় বুজি নাপাওঁ? হেৰ' মই ককায়েৰটো আছোঁ নহয়, কিবা ভুল হ'লে কাণতলীয়া চৰত তোৰ দাঁত সৰুৱাবলৈ তই চিন্তা নকৰিবি। হ'ব বাৰু সাগৰ দা, মোৰ পিছে দেৰি হৈছে, মই যাওঁ দিয়ক। ৰচোন ৰ, কি বুলি মাতিলি? সাগৰ দা? ককাই পাতিছ গতিকে অনলি দাদা, আৰু যাতে মই বেলেগ একো নুশুনো, নহ'লে কাণতলীয়াৰ চৰত। হ'ব দিয়ক, মই এতিয়া যাওঁ। মন, আৰে ইমান দেৰি কৰিলি? ছোৱালীবিলাকৰ পৰা মানে উপায় নাই দেই, এবস্তামান মেকআপ নহ'লে যে তহঁতি ক'তো ওলাবই নোৱাৰ। আৰে কি মানে, তই মোক ইয়াত কি গালি দিবলৈ মাতিছিলি? নহয় অ', তইচোন মোৰ সকলো কথা গম পাৱই।
কি কৰোঁ একো মই ভাবিয়ে পোৱা নাই অ'। সোনকালে ঘৰত কিবা এটা কোৱা কথা ভাব। এনেকৈ থাকিলে জীৱন বতাই তাইক বেলেগলৈ বিয়া দিয়াটো খাটাং। কিন্তু তইতো সকলো জানোই, মই এতিয়া একো নকৰাকৈ দাদাকনো কথাবোৰ কেনেকৈ কওঁ? তই এনেকৈ দিনবাৰ চাই কোৱালে কোনোবাই তাইক সেন্দুৰে পিন্ধাবগৈ। তই চাই থাক। চা, এনেই টেনশ্যনত আছোঁ, তাতে আকৌ তই জ্বলাবলৈ আহিছ। তোৰ লগত কথা পাতি মোৰ একো লাভ নাই। তই আমাৰ ঘৰখনৰ সন্মান নষ্ট কৰিম বুলিহে লাগিছে নেকি? মই আকৌ কি কৰিলোঁ? ইহ, কি কৰিলে সি গমেই পোৱা নাই। মোৰ ছোৱালীজনীক যে গাঁৱৰ মানুহৰ সন্মুখত বদনামি কৰিব খুজিছ। মোৰ কাণত আহি চব পৰিছে। মইহে তোৰ ছোৱালীক বদনামি কৰিবলৈ বিচাৰিলোঁ। এদিন তোৰ জীয়েৰে যে সকলোৰে নাক কাণ কাটিব, সেইটো কিন্তু মনত ৰাখ। দে হ'ব, মোৰ ছোৱালীক মই ভালদৰে জানো, তাই এনেকুৱা কাম কেতিয়াও নকৰে। কিন্তু তই ভবাৰ দৰে তোৰ ছোৱালী একে নহয়। মোৰ তাইৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তাই মোৰ নিয়মৰ কেতিয়াও উলংঘা নকৰে আৰু তাই মোৰ মতে চলে। তোৰ নিয়মে যদি জীয়েৰৰ মন ভাঙে, তেতিয়া কি কৰিবি? হেৰি শুনিছেনে? আপুনি বাৰু আমাৰ ভৱিষ্যতৰ কথা কি চিন্তা কৰিলে? মাজনীৰ কথা কি চিন্তা কৰিছে বাৰু? ভৱিষ্যত মানে তাই এগৰাকী ভাল ছিংগাৰ হ'ব, আৰু তুমিতো মডেল হৈয়ে আছা। এতিয়া মনৰ বাবে এজনী লখিমী গোটাই দিব পাৰিলে মই টেনশ্যন ফ্ৰী। মোৰ দায়িত্ব শেষ আৰু। এই মানুহটো কেতিয়াও চিৰিয়াছ নহয়, সকলো কথাতে কেৱল ধেমালি। চিৰিয়াছ হ'লে এই মূৰত চিন্তাই বাহ ল'ব। আৰু তাতে তোমাৰ দৰে অনলাইন মডেল এগৰাকী থাকিলেতো কথাই নাই। সেয়ে মই কমেডিটোকে ভাবিলোঁ, বোলো সেইটোনো কোনে কৰিব। মই এইখন ঘৰত সকলো অকলে চিন্তা কৰিব লাগে, কাৰো একো টেনশ্যন নাইকিয়া। হ'ব বাৰু দিয়া, পিছে অলপ চিন্তা কৰিলে তোমাৰ অলপ ৱেইটটো কমিব। এতিয়া মোলৈকে চোৱাচোন, টেনশ্যন নাই কাৰণে মোৰ চেহেৰাটো দেখিছা নাই? এইবোৰৰ লগত মানে কথা পাতে মানুহে। আৰে তই মোক টাইম নষ্ট কৰিবলৈ মাতিছিল নে কিবা চলিউশ্যন দিবি? চলিউশ্যন দিবলৈ তইতো মানুহটো অলপ চিৰিয়াছো হ'ব লাগিব ন। আৰে মই চিৰিয়াছে হয় না, তাইক মই হেৰুৱাব নোৱাৰোঁ। এতিয়া তই ক, মই ক'ৰ পৰা কি আৰম্ভ কৰিলে জীৱনে তেওঁ জীয়েকক মোলৈ দিব? তেন্তে আজিৰ পৰা মদ এৰি কামত ধৰ। ফাৰ্ষ্ট ক্লাছ কৰি চাৰ্টিফিকেট কেইখন পেলাই থৈছ নহয়, চাকৰি এটা বিচাৰ। আৰে তেতিয়াও যদি নিদিয়ে কি হ'ব ক? মই আছো নহয়, তাই নহ'লে মোকে বিয়া পাতিবি। হয়নে? তোক মই দেউতা মাজনী আহিলা? দেউতা, আজি মই আমাৰ স্কুল ফাংচনত গান গালো নহয়, চবেই ভাল পাইছে। তাৰ মানে আমাৰ মাজনী এতিয়া ষ্টেজ আৰ্টিষ্ট হৈ গ'ল। পিছে অকল স্কুলত গান গালেই নহ'ব, তুমি এদিন ডাঙৰ আৰ্টিষ্ট হ'ব লাগিব। দেউতা, যদি মই ডাঙৰ হৈ গায়িকা হওঁ, তুমি হেপী হ'বা নেকি? বহুত হেপী? অকল হেপী নহয়, বহুত বেছি হেপী হ'ম। আৰু সেইটোৱেতো তোমাক লৈ মোৰ সপোন। মই এতিয়াও গৰ্ব কৰোঁ যে তুমি মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পত্তি। মাজনী, কি হ'ল? আজি তোক বেছি চিন্তাত থকা যেন পাইছোঁ। কিবা হ'ল নেকি? মানে দেউতা, তোমাক এটা কথা ক'ব বিচাৰিছিলোঁ। আৰে ক আকৌ, মোক কিবা কথা ক'বলৈ ভয় কৰিব লাগে নেকি? মই মনক ভাল পাওঁ দেউতা, বহুত ভাল পাওঁ। তাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। মই এই কথাটোক লৈয়ে চিন্তা কৰি আছিলোঁ। কিন্তু প্ৰেমেই সকলো নহয় মাজনী। এজন ল'ৰাৰ স্বভাৱ চৰিত্ৰ, কি কৰে কি নকৰে, বহুত কথাই আহি পৰে। মানুহজনে কি কৰি খুৱাব পাৰিব তাকো চাব লাগে। কিন্তু তাৰ লগত তোৰ ভৱিষ্যত কি
মই ভালদৰে জানো। সি বেয়া নহয় দেউতা। এতিয়া নহ'লেও যে সি যে কিবা এটা কৰিব তাৰ ওপৰত মোৰ বিশ্বাস আছে। যেতিয়ালৈকে সি নিজৰ ভৰিত থিয় নহয়, মই এই সম্পৰ্ক কেতিয়াও মানি নলওঁ। মন আৰু প্ৰিয়ংকাৰ কথাবোৰ বৰ জটিল হৈ গৈছে। আমি বাৰু কথাবোৰ বেছি জটিল কৰি দিলোঁ নেকি? হয় দে, আমি নভবাকৈ পৰিস্থিতি বেয়া হৈ গ'ল। জীৱন খুৰাই এতিয়া বুজিব জানো? তই ভাবিছনে মনে যদি একো এটা নকৰে তেওঁ মানিব জানো? সি কৰিবই লাগিব, আৰু সি কৰিম বুলি মোক কথাও দিছে। সি তাইক কেতিয়াও হেৰুৱাব নোখোজে। এইবাৰ যদি মনে একো নকৰে দুখ কাৰ হ'ব, আমাৰ নে তাৰ? হে ভগৱান, প্ৰেম কৰাটো ভুল নেকি? নে মই মানুহ ভুল বাচিলোঁ? মা, তুমি শুনাচোন। যদি মই দেউতাৰ কথা ভাবি তাক এৰি দিওঁ, মই কেতিয়াও নিজকে ক্ষমা কৰিব নোৱাৰিম। মনে মোক বহুত ভাল পায়, মই তাক বুজি পাওঁ। তোক তাইৰ কথা ক'বলৈ মানা কৰিছিলোঁ নে নাই? নকওঁ বাৰু, আপোনালোকে মনক ভুল বুজি আছে। মই ভুল বুজিছোঁ নে সি ভুল বুজিছে এয়া সময়ে দেখুৱাব। কিন্তু সি এতিয়া নিজকে সলনি কৰিছে। যদি সি কাম কৰে তেতিয়া মই নিজেই জীৱনক বুজাম, যাতে তাহাঁতৰ কথা মানি লয়। ঠিক আছে খুৰা, সি সলনি হ'ব। মই কথা দিলোঁ আপোনাক। আৰু এদিন আপোনালোকে বিচৰা ল'ৰাটো হৈ দেখুৱাব। হ'ব দিয়ক, মই আহিছোঁ। মনে তোক মাতিছে, পাৰিলে এবাৰ যাবলৈ চেষ্টা কৰিবি। কিন্তু দেউতা ঘৰতে থাকে, মই ওলাই যোৱাটো অসম্ভৱ। প্ৰেম যদি সঁচা হয় দেৰিকৈ হ'লেও জয়ী হ'বই। তই মাথো তাক অলপ সময় দে। মই মনক বিশ্বাস কৰোঁ। সি দেউতাৰ বিশ্বাস জিকিব পাৰিবনে নোৱাৰে সেইটো মই নাজানো। তই কইনা হ'বলৈ ৰেডি থাক, বাকী আমাৰ ওপৰত এৰি দে। এতিয়া মই আহিছোঁ। দেউতা, কিমান ফাইলবোৰকে চাই থাকা? চাহ একাপ খাবা নেকি? চাহ খাব পাৰি, ভালকৈ গাখীৰ দিয়া চাহ একাপ বনাই আনগে যা। ৰ'বা, তুমি বহা, মই লৈ আহি আছোঁ। বাৰু। জীৱন দা, কোন? সোমাই আহা। নমস্কাৰ দাদা। নমস্কাৰ নমস্কাৰ, বহা বহা বহা। পিছে কিবা সকামত আহিলা দুয়োজনেই? দেউতা, আজি মই কেৱল আপোনাৰ লগত কথা পাতিব আহিছোঁ। লগতে মই প্ৰমাণ দিব আহিছোঁ আপোনাৰ ছোৱালীৰ বাবে ময়ে যোগ্য। এইখন লওক মোৰ এপইণ্টমেণ্ট লেটাৰ। আজি মই নিজৰ ভৰিৰ ওপৰত নিজেই থিয় দিব পাৰিছোঁ। এই দুমাহত তুমি ইমান সলনি হ'ব বুলি ভবা নাছিলোঁ। মই গেৰাণ্টি দিছোঁ জীৱন দা, মোৰ ভায়ে আপোনাৰ ছোৱালীক বহুত সুখত ৰাখিব। সি তাইক বহুত ভাল পায়। সেইটো সি কথাৰে নহয়, কামেৰে দেখুৱাই দিলে সি। মন, আগতে মই তোমাক এজন বেয়া ল'ৰা বুলি ভাবিছিলোঁ, কিন্তু আজি মই তোমাক এজন দায়িত্বশীল মানুহ ৰূপে দেখা পাইছোঁ। তোমালোকৰ সম্পৰ্কত মোৰ কোনো আপত্তি নাই। ধন্যবাদ দেউতা, মই আপোনাৰ বিশ্বাস কেতিয়াও নাভাঙো। মাজনী, দেউতা, এইফালে আহ, বহ।
অ' মাজনী, তোৰ আজি বিশ্বাস সম্পূৰ্ণ হ'ল। মন, মই তোক আগতেই কৈছিলোঁ নহয়, আমাৰ কইনা ধুনীয়া হ'ব।